নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেল কবিতা কাননলৈ। পোনপ্ৰথমে সমগ্ৰ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ, কিবা ভুল ক্ৰুটি হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনামা বহাগৰ আগমনত। সৌ দূৰণিত ঢোলৰ ৰগৰ উন্মিষিত যেন নৰং, ৰোগাক্ৰান্ত প্ৰকৃতিৰ আভৰণ ফালি নতুনৰ ৰহন সানি এইবাৰ বিহুটি আহিছে। বহাগীৰ ৰাগীত সপোন ফুলিছে, মষিমূৰ জীৱনবোৰ জীপাল হৈ উঠিছে। কুলিৰ মাতত মৌ বৰষিছে। বহাগ এইবাৰ উশাহ লৈ উভতিছে, চেনেহ হৈ ৰ'বলৈ প্ৰতি প্ৰান্ততে। নীল আকাশত মেঘৰ ধেমালি, বহাগীৰ হেঁপাহত মনবোৰ উদুলি মুদুলি। আহঁতৰ তলত পেঁপাতি বাজিছে, ৰংমনৰ ঢোলটিৰ চেৱত নাচনীৰ নাচোন উঠিছে। বহু আকাংক্ষিত এই বহাগক লৈ প্ৰকৃতিৰো সাজোন কাচোন চলিছে। তাঁতত গামোচা, চাদৰত বুটা বাচি পেহীদেউ খুৰীটিহঁতো বিহুলৈ সাজু হৈছে। এইবাৰ হুঁচৰি কোনখন চোতালত, কাৰ বিহুত ৰজন জনাব অসম ভূমিৰ চাৰিওদিশ। ধন্যবাদ।